অ' নব দেৰি হৈছে নি বাৰু? নাই হোৱা 2 বজাৰ পৰাহে প্ৰতিযোগিতা আৰম্ভ লাহে ধীৰে গ'লেও হ'ব কেনেকুৱা লাগিছে বাৰু মোক বুই লাগিছে নি এই ধুনীয়া লাগিছে পাই ইমান ধুনীয়া লাগিছে নহয় অ' নব এইটো আপোনাৰ শাৰী নে মেখেলা চাদৰ ইমান ধুনীয়া লাগিছে শাৰী নহয় মেখেলা চাদৰ শাৰী নিপিন্ধো নহয় হেৰি সৌন্দৰ্যৰণী প্ৰতিযোগিতাত মেখেলা চাদৰ পিন্ধিয়ে প্ৰতিযোগী হেৰি কৰে অ' হয় নি আহা গৈ পোৱালে দেৰিয়ে হ'ব নেকি নহয় চাগে ন নহয় ভাল লাগিছে ন আহি বহুত ভাল লাগিছে দেই মই আজি প্ৰথমবাৰ ভাগ ল'বলৈ গৈ আছোঁ প্ৰতিযোগিতাত সাধাৰণতে পুৰস্কাৰটো ডাঙৰ কথা নহয় অংশগ্ৰহণ কৰিব পৰাটোহে ডাঙৰ কথা জানানে তোমালোকে হয় দেই বাইদেউ আপোনালোক কোনফালে যায় বাৰু ইমান ধুনীয়াকৈ সাজি কাচি আহিছে অঁ আপুনি গম নাপায় নেকি আমগুৰিত মিছেছ আমগুৰি প্ৰতিযোগিতা পাতিছে নহয় তালৈকে আমি তিনিওগৰাকী অনুশীলন কৰিবলৈ যাওঁ অনুশীলন হৈ আছে মানে আখৰা অঁ মই গম নাপাওঁ গম পোৱা হ'লে মই গ'লোহেঁতেন পাই অঁ এতিয়াও যাব পাৰিব অকণমান দেৰিকৈ আহিব আমি গৈ পামগৈহে এতিয়া অনুশীলনহে প্ৰতিযোগিতালৈ আৰু 3 দিন বাকী আছে অঁ আগতে গম পোৱাহেঁতেন ময়ো যাব পাৰিলোহেঁতেন দেই তোমালোকৰ লগতে এতিয়াও সময় আছে আপুনি ওলালেই হ'ব অঁ হ'ব ৰ'বাচোন মই ওলাই লওঁগৈ তেতিয়াহ'লে ৰৈ দিম যোৱা আমি তিনিআলিতে ৰমগৈ তুমি ওলোৱাগৈ যোৱা অঁ হ'ব দিয়া দেই বাইদেউ এয়া আমাৰ মিছেছ আমগুৰি প্ৰতিযোগিতাৰ অনুশীলনৰ আজি শেষৰটো দিন এগৰাকী দুগৰাকীকৈ সকলো প্ৰতিযোগী আহি আমাৰ ইয়াত উপস্থিত হৈছেহি তেনেহ'লে আমি এতিয়া অনুশীলন আৰম্ভ কৰিবলৈ লৈছোঁ মৰমৰ প্ৰতিযোগীসকল আপোনালোক সকলোৱে এই ঠাইখিনিত উপস্থিত হ'বলৈ অনুৰোধ জনালোঁ এয়া আমাৰ প্ৰথম প্ৰতিযোগী নন্দিনী বৰুৱা দ্বিতীয় প্ৰতিযোগী আমাৰ মিছেছ চয়নিকা বৰুৱা আমাৰ মঞ্চত কুঁৱলী বৰুৱা এয়া কুঁৱলী বৰুৱা অঁ নব আমগুৰিত যে ফেশ্বন প্ৰতিযোগিতা পাতিছে আপুনিও দেখোন অংশগ্ৰহণ কৰিব পাৰিলেহেঁতেন পাৰিলোঁ হয় কিন্তু মাক সুধিব লাগিব অঁ মা তুমি ইয়াতে বহি আছা নেকি অঁ ইয়াতে বহি আছোঁ ক'লৈ গৈছিলি তহঁতি দুইজনী লগ লাগি দুপৰীয়াখন এনেই এইফালে অলপ ওলাই গৈছিলোঁ অঁ মা কথা এটা শুনাচোন কি কথা আমগুৰিত দেখোন ফেশ্বন প্ৰতিযোগিতা পাতিছে আমাৰ নবৌও অংশগ্ৰহণ কৰিব পাৰিলেহেঁতেন যাওক আকৌ কোনে বাধা দি ৰাখিছে অঁ মা যাব পাৰিলোহেঁতেন কিন্তু আমি দুখীয়া ঘৰৰ মানুহ নহয় আমি জানো যাব পাৰিম দুখীয়া ধনী ঘৰ বুলি কথা আছে নি প্ৰতিযোগিতা সদায় প্ৰতিযোগিতা অকল যে ধনীয়েহে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে সেইটো নহয় দুখীয়াই অংশগ্ৰহণ কৰিব পাৰে যোৱা আকৌ যদি তোমাৰ মন আছে মই এইবোৰত হকা বাধা নকৰোঁ যাব পাৰোঁ মা কিন্তু মোৰ মানুহৰ কথাবোৰলৈ আৰু সমাজৰ সমালোচনালৈ বহুত ভয় লাগে সমাজলৈ ভয় কৰিলে নচলিব নহয় আজিকালি সমাজৰ নীতি নিয়ম উলংঘা কৰাকেতো তুমি একো কৰা নাই গতিকে সমাজৰ কথাত মানুহৰ কথাত মাথা মাৰি লাভ নাই মই শাহু হৈ তোমাক যেতিয়া অনুমতি দিব পাৰিছোঁ তুমি যোৱা মই তোমাক একো হকা বাধা কৰা নাই সিদিনা দেখা নাই দেখোন যোৰহাট এইখন কি আছিলে নগাঁও কলিয়াবৰৰ জখলা বন্ধাৰ এইগৰাকী ৰুণিমা বৰা আগৰৱালা তেওঁ কেনেকৈ দেখিছা নাই জীৱনটো ইমান কষ্টকৰ বুলি বিভিন্ন চেনেলত পঢ়িবলৈ পাইছোঁ ইমান ধুনীয়াকৈ তেওঁ সৰুৰ পৰা কষ্টৰ মাজেৰে ডাঙৰ হৈ পানি তেওঁ এইখিনি কৰিব পাৰিছে যেতিয়া তোমাকো মই অনুমতি দিছোঁ মই তোমাক এইবোৰত হকা বাধা নকৰোঁ যোৱা
নব ফেশ্বন শ্ব'লে আৰু দুদিনহে আছে, কাইলৈ পৰা প্ৰেক্টিচলৈ তুমিয়ে মই একেলগতে যাম। মা হুম? যাওঁ নাযাওঁ লাগিছে। কিয়? মইতো ধুনীয়া নহয়, মই পাৰিম জানো? ধুনীয়া নহয় মানুহৰ পুৰস্কাৰটো বা তুমি যে মিছেছ ইণ্ডিয়া হ'বই লাগিব সেইটো কথা নহয়। মানুহৰ মেইন হৈছে অংশগ্ৰহণ, পাৰ্টিচিপেট কৰা। সেইটো এটা বৰ ডাঙৰ কথা। পুৰস্কাৰটো পিছৰ কথা, মানুহৰ অংশগ্ৰহণ কৰিব পৰাটোহে আটাইতকৈ ডাঙৰ কথা। কিয় নোৱাৰিবা তুমি মনতে ভাবি লৈ? মানুহৰ বিউটি প্ৰতিযোগিতাত কেলে ৰুণিমাই কোৱাৰ সাক্ষাৎকাৰ নুশুনিলা? বিউটি প্ৰতিযোগিতাত অকল ধুনীয়া হোৱাই কথা নহয় দেখিবলৈ। তাই দেখোন কৈছিলে কিমান কিতাপ পঢ়িছে তেওঁ, বিভিন্ন ধৰণৰ সৌন্দৰ্য বিষয়ক প্ৰশ্ন সুধিব বা জেনেৰেল নলেজৰ সুধিব চাগে। মই বাৰু সেইবোৰত অংশগ্ৰহণ কৰি পোৱা নাই, কিন্তু তথাপিও মোৰ মনটোৰ পৰা কৈছোঁ মই, সেই প্ৰশ্নবোৰ সুধিব। এগৰাকী বোৱাৰী সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ধুনীয়া নহ'লেও হ'ব, ধুনীয়া হ'ব লাগিব, কিন্তু আটাইতকৈ যে ধুনীয়া হ'ব লাগিব সেইটো কথা নাই নহয়। সকলো ফালৰ পৰা পাৰফেক্ট হ'ব লাগিব। তেওঁ কোৱা শুনা নাই জানো, ইংৰাজী বিষয়ত আমাৰ মানুহক কেনেকৈ হাঁহে বোলে, সেই সকলো দিশ চালি জাৰি চাই প্ৰিপেৰেশ্যন সম্পূৰ্ণ কৰিব লাগিব। তেতিয়াহে এগৰাকী মানুহে বিউটি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে। গতিকে তুমি কিয় নোৱাৰিবা? নিজৰ মনটোক পেলাই নিদিবা, নিজৰ মনটোকে নিজে ডাঠ কৰি ভাবা, মই পাৰিম, কিয় নোৱাৰিম, যোৱা।